এখন চিঙা ভৰিৰে একদিন এক ৰাতি সময় মৃত্যুৰ সৈতে যুঁজি যোনে পৃথিৱী জয় কৰিছিল অৰুণিমা সিনহা এগৰাকী সাহসী নাৰী, এগৰাকী জীৱনত হাৰ নমনা নাৰী। অৰুণিমা সিনহা এগৰাকী ভলীবল প্লেয়াৰ আছিল। 2011 চনত ট্ৰেইনত যাত্ৰা কৰি থাকোঁতে অৰুণিমা সিনহা থকা ডাব্বাটোত হঠাৎ ডকাইতৰ দল সোমাল আৰু সকলো মানুহৰ পৰা প্ৰায় মূল্যৱান সামগ্ৰীবোৰ ডকাইতৰ দলে কাঢ়ি ল'লে। অৰুণিমা সিনহাৰ গলত এডাল সোণৰ চেইন আছিল আৰু সেই চেইনডাল বিচৰাত অৰুণিমা সিনহাই দিবলৈ মান্তি নহ'ল। ফলত ডকাইতৰ দলটোৱে অৰুণিমা সিনহাক চলন্ত ৰেলৰ পৰা তলত পেলাই দিলে আৰু সেই চলন্ত ৰেলৰ তলত সোমাই অৰুণিমা সিনহাৰ এখন ভৰি, বাওঁ ভৰিখন ট্ৰেইনত ছিঙি গ'ল আৰু তেনেকৈ অৰুণিমা সিনহা এক ৰাতি একদিন সময় তাতে পৰি থাকিল, মৃত্যুৰ সৈতে যুঁজি থাকিল। পিছদিনাখন স্থানীয় মানুহকেইজনমানে দেখি অৰুণিমা সিনহাক ততাতৈয়াকৈ হস্পিটেললৈ লৈ গ'ল আৰু সকলো চিকিৎসাৰ অন্তত অৰুণিমা সিনহাৰ এখন ভৰি কৃত্ৰিম ভৰি লগাই দিয়া হ'ল। এইখিনি সময়ত প্ৰায় সকলো মানুহে নিজৰ জীৱন শেষ বুলিয়েই ধৰি লয়, কিন্তু অৰুণিমা সিনহা অলপ বেলেগ আছিল। তেওঁৰ বিশ্বাস আছিল যিহেতু ভগৱানে তেওঁক নতুন এটা জীৱন দিছে, গতিকে তেওঁ কিবা বেলেগ কৰিবই লাগিব, তেওঁ ডাঙৰ কিবা এটা কৰিব লাগিব। ভবামতেই কাম। 2013 চনত ঘটনাৰ প্ৰায় 18 মাহ পিছত অৰুণিমা সিনহাই পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ শৃংগ এভাৰেষ্ট জয় কৰি পেলালে আৰু দেখুৱাই দিলে চবকে যে এখন ভৰি যদিও অৰুণিমা সিনহা হেৰুৱাইছে, তথাপিও তেওঁ পৃথিৱীত কৰিব নোৱাৰা কাম একোৱেই নাই। ইয়াকে কয় আত্মবিশ্বাস, একাগ্ৰতা। যদি অৰুণিমা সিনহাই পাৰে, আমি কিয় নোৱাৰোঁ? জীৱনত দুখ, কষ্ট, বাধা থাকিবই, সকলো নেওচি আগুৱাই যোৱাটোৱেই জীৱন। যিমানেই বাধা নাহক, যিমানেই কষ্ট নাহক, সকলোবোৰ পাৰ কৰিব পাৰিব লাগিব। নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাব পাৰিব লাগিব, তেতিয়াহে জীৱনত সফলতা পোৱা যাব। ধন্যবাদ।